friends, welcome back to my channel Antari Vlogs. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মানে এনে সবজি অলপমানে দেখুৱাম বুলি ভাবিছো। সদায়নো কি ভিডিঅ' বনাম, তাকে আজি সবজি বাগানতে অলপমান দেখুৱাম বোলো। এয়া হৈছে তিতাকেৰেলা গছ, আপোনালোকে চাব পাৰে তিতাকেৰেলা লাগি আছে কি ধুনীয়াকৈ। সদায় চিঙি থকা যায়, সেয়েহে ইমান নাই, এটা দুটা লাগি আছে আৰু বহুত এটা লাগি আছে। এয়া বাকী চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ। আৰু আপোনালোকে যদি নতুনকৈ আহিছে মোৰ ভিডিঅ'বিলাক চাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। এয়া হৈছে তিতাকেৰেলা গছ হৈছে। তিতাকেৰেলা গছ আছে কেইজোপামান, 5-6 জোপামান আছে। তিতাকেৰেলা হয়। তিতাকেৰেলাৰ ওচৰতে ভেন্দি গছো আছে। ভেন্দি চিঙা হৈ গ'ল বৰ্তমান, লাগি আছে, বুঢ়া হৈ আছে। কোমলীয়াবোৰ চিঙা হৈ গ'ল। আৰু এইফালে আছে আমাৰ উৰহি বুলি কয়, উৰহি গছ হৈছে। এইফালে উৰহি গছ, বহুত দূৰলৈ আছে। আৰু বিলাহী লাগি আছে, কণী বিলাহী বুলি কয়। আপোনালোকে কি বুলি কয় নাজানো বাৰু, আমি কণী বিলাহী বুলি কওঁ। কণী বিলাহী লাগি আছে কি ধুনীয়াকৈ, পকি আছে, বহুত দূৰলৈ আছে, তালৈকে আছে। আৰু এয়া হৈছে জলকীয়া, কি ধুনীয়াকৈ লাগিছে চাব পাৰে। আমাৰ তাৰ নিচিনা মানে আমাৰ অসমৰ ফিৰিঙি জলকীয়া নিচিনা নহয় আৰু ইমান জ্বলা নহয়, বেছি জ্বলা নাই, কিন্তু হ'লেও বহুতখিনি, যিমানখিনি জ্বলা লাগে সিমানখিনি অলপ চলপ আছে আৰু। কি ধুনীয়াকৈ তালৈকে আছে, কি ধুনীয়াকৈ লাগি আছে চব জলকীয়াবোৰ। কি ধুনীয়াকৈ লাগি আছে জলকীয়াবিলাক। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। ধন্যবাদ।